ছাৰ জনাব নেকি মানে আপোনাৰ ওপৰত কি হৈছিলে অলপ আগতে? মানে আমি আহি আছিলো বহলপুৰ ফালৰ পৰা, মানে নাইগাঁও পোৱাৰ লগে লগে ইউথ কেম্প BPF-ৰ কেম্পৰ পৰা ওলাই আহি বহুত পাথৰ মাৰিছে, আমাৰ গোটেই গাড়ী ডেমেজ কৰিছে আৰু মোৰ বুলেট প্ৰুফ গাড়ীও ডেমেজ কৰিছে। মানে বহুত বেয়াকে এটাক কৰিছে। আমাৰ সৰু সুৰা ইঞ্জুৰি হৈছে, কিন্তু মেজৰ ইঞ্জুৰি কাৰো হোৱা নাই। আৰু মোৰ বহুত আছিলে, মানে স্পট পাইলট আছিলে, মানে তথাপিতো মই ফায়াৰিং কৰিব দিয়া নাই, কিন্তু বহুত বেয়াকে এটাক কৰিছে। মানে ইয়াত দনেশ্বৰ গোয়াৰীৰ নেতৃত্বতে হৈছে। ইয়াৰ কেণ্ডিডেট যিটো দনেশ্বৰ গোয়াৰী, বহুতখিনি XBLT আৰু ইউথ BPF লৈ লাঠি জং দা কুঠাৰ বন্দুক লৈ পেলাই চব চাইডে ৰখি আছে সমষ্টিত। এতিয়া মানে আমাৰ ৱৰ্কাৰ বিলাক ওলাবই নোৱাৰা হৈছে। মই মানে গধূলি জাষ্ট আমাৰ ৱৰ্কাৰক খবৰ ল'ব গৈছিলো, সেইখিনি সময়তে এটাক কৰিছে। আৰু আমাক দিনটো গোটেই বলেৰো লৈ পেলাই পিছা কৰি আছে, কোনো ঘূৰিব পৰা নাই। ত' মই কৈ আছো যে পুলিচ মানে ইয়াত পেট্ৰলিং হ'ব লাগে, এডিচনেল ফৰ্চ মানে দিব লাগে। এতিয়ালৈকে একোৱেই হোৱা নাই, কিন্তু মানুহবিলাক ওলাবই পৰা নাই। বহুত জেগাত এনেকুৱা এটাক কৰিবলৈ ৰখি আছে। আৰু দনেশ্বৰ গোয়াৰী ভাইলেন্সত ইনভলভ আছে। যোৱা প্ৰায় এমাহ ধৰি বাওকুংগুৰি সমষ্টিত বহুত মাৰপিট কৰিছে সিহঁতে। বহুত মানে বাহিৰৰ ল'ৰা আনি থৈছে কেম্পে কেম্পে, আৰু গোটেই ৰাতিটো মানে গাড়ী লৈ পেলাই মানুহবিলাকক টেৰৰাইজ কৰি থাকে দেৱৰগাঁও আৰু বাওকুংগুৰি সমষ্টিত। হয় ছাৰ। ছাৰ কিমানজন মানুহ আছিলে ছাৰ তাতে? বহুত মানুহ আছিলে, প্ৰায় 50 জন মান মানুহ কেম্পত আছিলে একেলগে। পুৰা ওলাই আহিছে আৰু মানে বহুত ডাঙৰ ডাঙৰ বল্ডাৰ মাৰিছে, পাথৰ মাৰিছে। হয় ছাৰ। ছাৰ এতিয়া আপুনি ছেফ আছেনে ছাৰ? আপুনি সুৰক্ষিতভাৱে? হেল্ল'? হেল্ল'? হেল্ল'?